Om Namah Shivaya. লাখ লাখ টিলিঙা আৰু এক বিশ্বাস শ শ বছৰ ধৰি এই বৰডুবিৰ টিলিঙা মন্দিৰত গভীৰ আস্থাৰে আৰু গভীৰ বিশ্বাসেৰে প্ৰতিজন ভক্ত আহি টিলিঙা বান্ধি গৈছে আৰু এজোপা বৰগছত ইয়াতে টিলিঙা বান্ধিলে এটা উশাহতে টিলিঙা বান্ধিলে হেনো মনোকামনা পূৰ্ণ হয় আৰু সেই আস্থা আজিও চলি আছে। এয়া তিনিচুকীয়াৰ বৰডুবিৰ টিলিঙা মন্দিৰ। লোকবিশ্বাস অনুসৰি প্ৰায় ৫৫ বছৰ পূৰ্বে এই টিলিঙা মন্দিৰত থকা বটগছজোপাৰ তলত এটা শিৱলিংগ ওলাই আহিছিল। সেই শিৱলিংগটো প্ৰথমে দেখিছিল এজন চাহ শ্ৰমিকে। কালক্ৰমত এই ঠাইডোখৰতেই মহাদেৱ শিৱৰ পূজা অৰ্চনা কৰা আৰম্ভ হয় আৰু লাহে লাহে মন্দিৰটোলৈ শিৱভক্তৰ আগমন ঘটিবলৈ ধৰে। এক প্ৰবাদ আছে যে যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে সেই মনোবাঞ্ছা পূৰণ হ'লে পুনৰ সেই মন্দিৰটোলৈ গৈ সূতা আৰু টিলিঙা খুলি থৈ আহিব লাগে। ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমানেই বেছি হৈছে যে সেইসমূহ এতিয়া এক পাহাৰ সদৃশ হৈ পৰিছে। বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই আহি নিজৰ মনোকামনা মনতেই ভাবি একে উশাহতে এই টিলিঙা মন্দিৰত টিলিঙা বান্ধি থৈ যোৱা পৰিলক্ষিত হয়। 1965 চনতেই প্ৰতিষ্ঠা কৰা হৈছিল এই বৰডুবিৰ টিলিঙা মন্দিৰ আৰু মোৰ পিছফালে থকা এই বটগছডালত টিলিঙা বান্ধিছিল এটা সময়ত। সেই 65 চনৰ পৰা এতিয়ালৈকে সকলোৱে টিলিঙা বান্ধি গৈছে, কিন্তু এটা কথা ক'ব লাগিব, এই বটগছজোপাত টিলিঙা বান্ধোতে বটগছজোপা মৰি যোৱাৰ উপক্ৰম হৈছিল আৰু তাৰ পাছতেই গছজোপাত টিলিঙা বন্ধা বন্ধ কৰিছে আৰু তাৰ পৰিৱৰ্তে মন্দিৰটোৰ কাষতে টিলিঙা বান্ধাৰ এক তেওঁলোকে ব্যৱস্থা কৰিছে আৰু সকলো ভক্তই আজিও এইদৰে টিলিঙা বান্ধি গৈছে। Om Namah Shivaya. Om Namah Shivaya.